May I coming, sir? কামিং পিছে কি বেমাৰ লৈ আহিলা কোৱাচোন মানে ছাৰ মোৰ বেমাৰটো এনেকুৱা কালি মই হাগোতে মুতি পাইছিলোঁ প্ৰব্লেমটো জানিব পাৰোঁ নি ছাৰ ৱা এইটো দেখোন বৰ ডাঙৰ বেমাৰ আৰু পিছে কি বেমাৰ আছে কোৱাচোন পিছে ছাৰ আৰু এটা বেমাৰ আছে কালি মোৰ ছাৰ লিভাৰটো ওলাই আহিছিলে আৰু ঠেলি মেলি ভৰাই থৈছোঁ ছাৰ যিটোহে পেট লৈ আছা লিভাৰ ন'লে কি ওলাব বাৰু তোমাৰ অলপ কমাবা পেটটো আৰু এক্সাৰচাইজ কৰিবা এইটো বুঢ়াটো নিজৰ পেটটো চোৱাই নাই গংগা টোপাটোৰ নিচিনা তুমি পিছে কিবা কৈছিলা নেকি নাই একো কোৱা নাই আপোনাক ছাৰ মই মানে মনে মনে কিবা এটা ভাবি আছিলোঁ ছাৰ পিছে তোমাৰ নামটো সোধা হোৱাই নাই নহয় তোমাৰ নামটো ছাৰ নমস্কাৰ ক'ব লাগিব নি প্ৰথমতে নেলাগে দিয়া এনেকেই কোৱা মোৰ নামটো গজেন্দ্ৰ সোণোৱাল পিছে তোমাৰ নামটো বহুত ধুনীয়া দেই গজ যোগ ইন্দ্ৰ মানে এটা হাতী বহুত সুন্দৰ নাম দেই থেংক ইউ ছাৰ এইকেইটা তোমাৰ দৰৱকেইটা টেবুলত ৰাখি দিছোঁ আৰু লিভাৰ দৰৱ এটা দিছোঁ আৰু তোমাৰ যোনটো হাঙোতে মুতি পাওঁ কৈছা বেমাৰটো তুমি সেইটো গাঁৱলীয়া দৰৱ খাবা আঠিয়া কল ৰাতিপুৱা শুই উঠি 2টা খাবা তোমাৰ হাগা মুতা চব বন্ধ হৈ যাব ঠিক আছে ছাৰ মই এতিয়া গৈ থাকোঁ আপোনালোক কথা পাতি ভাল লাগিলে আৰু কথাবোৰ বৰ ভালকৈ বুজাই দিলে হ'ব দিয়া গৈ থাকা তোমাৰ লগত কথা পাতি বহুত ভাল লাগিলে আৰু কিবা বেমাৰ চেমাৰ হ'লে আহি থাকিবা মাজে মাজে হয় ছাৰ নিশ্চয় আহিম যিটোহে দৰৱ দিছে ঘণ্টাটো আহিম কিবা কৈছিলা নেকি তুমি নাই ছাৰ আপোনাক কোৱা নাই মানে মই লিভাৰটো মাজে মাজে ওলাই আহিছে ছাৰ লিভাৰটোৰ লগত কথা পাতি আছিলোঁ মানে